এইটোতো এনে দুটা কোট মাৰিব লাগে তো টাইম কোট আৰু টেক কোট দুটা কোট মাৰিব লাগে মাৰিছে দুটা এতিয়া যদি সব ঠিকে আছে ডিপাৰ্টমেণ্টৰ মতে তেলে এৰুৱাটো কি কাৰণে হৈছে এটা আমি এটা ইনকুৱাৰী দিওঁ ইনকুৱাৰী এটো ঠিকে আছে বুলি কৈছে কওক দিওঁ আগত পলেপ দিয়া হৈছিলে বিডি মণ্ডল পলেপটো মানে ইয়াত এতিয়া যিমানকে চাফ কৰা আছিলে আগত সেইটো সময়ত তেনেকুৱা চাফ নাছিল মানে মাটি আছিলে মাটিৰ বস্তুটো সেইটোৱে 2 নম্বৰী হৈছে এইটো আচলতে মই কণ্ট্ৰেক্টৰৰ কথা মই ক'বলৈ নাযাওঁ কিন্তু ডিপাৰ্টমেণ্টৰ মানুহ এওঁ যি কি নাম তোমাৰ ছাৰ দেৱাংকুৰ বৰুৱা ক'ত ঘৰ তেজপুৰ উদমাৰী গাঁও পঞ্চায়তৰ দীঘলীৰ ৰাস্তাটো নিৰ্মাণ কাৰ্য চলি আছে তাত নিৰ্মাণ কাৰ্যত বিসংগতি হোৱাৰ কাৰণে স্থানীয় ৰাইজে মোক অৱগত কৰিলে যিহেতু ডিলিমিটেশ্যনৰ পিছত সেই গাঁও পঞ্চায়তত মোৰ সমষ্টি অন্তৰ্ভুক্ত হৈছে তাত আহি মই ডিপাৰ্টমেণ্টৰ মানুহ আহিল ঠিকাদাৰো আহিল দেখা পালোঁ বিসংগতি হোৱাটো কিছু সঁচা আৰু সেইকাৰণে এইটো তাত যিখিনি তেওঁলোকে কামত গণ্ডগোল আছে সেইখিনি ঠিক ঠাক কৰি ডিপাৰ্টমেণ্টৰ যিটো প্লেন এষ্টিমেট আছে সেইমতে কামটো কৰিবলৈ দিয়া হৈছে আৰু ঠিকাদাৰেও কামটো কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু ডিপাৰ্টমেণ্টৰ তদাৰক কৰিব গতিকে ৰাইজে আশা কৰা ধৰণে কামটো নিশ্চয় হ'ব আৰু মোৰ ফালৰ পৰা যিখিনি তেওঁলোকক ক'ব লাগে মই তেওঁলোকক জনাই দিছোঁ তেওঁলোকে যিটো কাৰ্যৰ কথা কৈ আছে ঠিকে আছে 1 ইঞ্চি মালটো 1 ইঞ্চি দিয়া হৈছিলে ৰোলাৰ যেতিয়া মাৰাৰ লগে লগে হাফ ইঞ্চি লৈ আহিল আপোনাৰ 5 বছৰ হৈছে ইয়াতে 5 বছৰ ইয়াতে আছে ছাৰ নাই প্ৰথম ককৰত আছিলোঁ ককৰৰ তাৰপৰা ইয়ালৈ কি ক'ব কওক এতিয়া ৰেক্টিফাই কৰি দিব তাৰমানে মই যিকেইটা কথা সুধি আছোঁ এই কথাকেইটা গণ্ডগোল ডিপাৰ্টমেণ্টে ভালকৈ চকু দিছিল নেকি কিন্তু এওঁতো ভালেই কৰি আছোঁ নহয় কথা ক'ব আহিছে হা ফাঁকি দিবলৈ জেগা পোৱা নাই কথা ক'ব আহিছে আপুনি এছ ডি অ' আহিছিল মেটেলটো কি মেটেল দিছে কি মেটেল দিছে চাওক মেটেলটো যিটো পলিচ মেটেল দিব ৰাউণ্ড মেটেল দিব এইটোতো ৰাফ মেটেল হ'ব লাগিব কিন্তু মেটেলটো আপোনালোকৰ চাগে ঠিক দিয়া নাই আছেতো ঠিকে আছে ঠিকে আছে এইটো চাব লাগে তোমালোকে এইটো মেটেলটো দিয়াই নাই ছাৰ যদি গাঁত আছে গাঁত চাতটো কি দিছে বুজিছোঁ ইয়াততো সেইখিনি এতিয়া গাঁতত কি দিছে যিখিনি গাঁতত ছাৰ WM3 চাওক মই কোৱালিটি কণ্ট্ৰলৰ মানুহ মাতি দিম মই দেই অলপ কথা কওঁতে চিজিলকৈ কথা ক'ব যদি চাকৰি ঠিকমতে ৰাখিব ইচ্ছা আছে কথা বেচিজিল কথা নকওঁ